এই ভিডিঅ'টো মাথো আপোনালোকক হহুৱাৰ বাবে, গতিকে কোনো যাতে ভুল বুজি গা পাতি নলয়। কি কৰোঁ মই? এনেই কাম কাজ নাই, তাৰ মাজত আকৌ চিকৰৰ দামো বঢ়াই দিছে। মই কি কৰি কেনেকৈ কৰি চলিম? চিকৰৰ দাম ইমান বাঢ়ি গৈছে, মই একো খাব পৰা নাই, মাথা চাথা বেয়া হৈ গৈছে, একেবাৰে পইচা 1 টকা এটা নাই, মই কি কৰোঁ? মাথা চাথা কাম দিয়া নাই, একেবাৰে পাগল হৈ যাম যেন পাইছোঁ। ভাল কেলা, কি কৰোঁ মই? এনেকৈ হ'লে কেনেকৈ? তই চিন্তা নকৰিবি, তোক মই 1 পেকেট চিখৰ আনি দিম। কি তুমি সঁচা কৈছানে? থেংক ইউ দেই। 1 পেকেট চিকন হ'লে মই কিমান দিন খাম তুমি নিজে নাজানো। মই চিমৰানক বাদ দিম, 1 পেকেট চিকন লাগে মোক। তোক মই চিখৰ আনি দিম বুলি কৈছো নহয়, তই আকৌ কি উৎপাত কৰি আছা এইবোৰ? আৰু নাকান্দিবি তই চিখৰৰ কাৰণে, মোৰ ওচৰত আছ। ঠিক আছে, মই আৰু চিকৰৰ কাৰণে নাকান্দো। মই কথা দিছোঁ, মই আৰু চিকৰৰ কাৰণে নাকান্দো। তুমি মোক দিবা বুলি কৈছা যেতিয়া মই আৰু নাকান্দো, সঁচা দিছোঁ।